তো গাইজ আজি আপোনালোকে মোক দেখালা স্কুলত দেখাওক কালি আমাৰ পিকনিক আছে আজি স্কুলত গৈছিলোঁ আজি পৰীক্ষা খতম আপোনাৰ ডেইলি ভ্লগ পাব তো গাইজ আজিৰ পৰা মই পুৰা আটা নাপাৰোঁ আৰু আটা মানে যাকে ছাগলৰ দৰে আটা পাইছিলে গাইজ খাইছে সেই আটা নাপাৰোঁ আজিৰ পৰা গাইজ এতিয়া কালি পিকনিক আছে আমি পুৰা পিকনিক যাম বলক গাইজ তো কাপোৰ চাপোৰ পিন্ধি পুৰা ৰেডি হৈ গ'লোঁ গাইজ আৰু এইবিলাক খাই আছে আৰু বাহিৰত আছে এতিয়া যাম আৰু লগত ছোৱালীকেইটাক ৰখি আছোঁ ছাৰহঁতক ৰখি আছোঁ যাম আৰু বহুত ওচৰ জেগা যায়নে আপোনালোকক কম হাঁহিব লগা হ'ব আপোনালোকে বলক তো গাইজ সৰস্বতী মা আমাৰ সৰস্বতী পূজাত তাতে সৰস্বতী মাটো খা কৰিলোঁ গাইজ তো গাইজ আমাৰ আৰু এখন চব ফিল্ম আহি আছে অভিমান কিয় কৰা এখন চব ফিল্ম আজি ষ্টাৰ্ট হ'ব আৰু আজি আমাৰ সেই হ'ব মই ডাইৰেক্ট তাৰ পৰা আহি কিনে আমি চব ফিল্মখনত যাম আৰু মই বাকী আপোনালোকক দেখাম আৰু লিংকটো দিম এতিয়া নহ'ব না বৰ বেছি এসপ্তাহ ৰখক আপোনালোকক পুৰা চব ফিল্ম দিছোঁ বম লগা হ'ব গাইজ A few moments later. পকা লাগা ভিডিও কৰি আছা ব্রেড খাবি ব্রেড এক কামার মার বেশি টুকরা করে মাথা তো রাখছি তোতে দালি বহাই দিছি আৰু এই চাইডে আছে আৰু সেইটো দি গেলে হাতে পাগল হৈ গেছি তো আমি কৰি আছো কিটা চান্দাৰ ভিউ জাগা চাইছো জাগা তো ছবিতে বহি আছে সোমাই আছে আমাৰ এইটো সোমাই আছে পুৱা অভিজিত আৰু গীতা আৰু আমাৰ গগনে পুৰা কাটি আছে কি কাটি আছা এই মাংস আৰু মাংস কাটি আছা কি ক আৰু আমাৰ এইখানে মুখে দেখো মুখে দেখো ও মায়ো তো আমি ভাত চাত খাই আৰু অলপমান ওপৰত আহিছোঁ পাহাৰৰ ওপৰত মানে সেই ওপৰত আহিছোঁ গাইছ তো যাওঁ আৰু যাম পেট থাকি পুৰা ভাত পুৰা মাছছোঁ তো এইটো মছজিদ আছে ইয়াতে মছজিদটো গৈছোঁ সেই চাইডে সেৱা কৰি আছোঁ গাইছ মই কিন্তু নুকুৰা নহয় দেই গাইছ অলপ আৰু দেখাওঁ কিবা কানি আৰু আগত কিবা মন্দিৰ আছে মই আজি ফটো দোকানে চোলা আনিছোঁ সেই চোলা সলাই আছোঁ এইবাৰ এইটো পিন্ধিছোঁ আকৌ হালজাটো পিন্ধিছোঁ তাৰপিছত আকৌ জেকেটটো পিন্ধিছোঁ বলক কেদাৰ মন্দিৰ পাই গ'লোঁ আটা নাপাৰোঁ বুলি কৈছিলোঁ গাইছ অলপ জুচ থাকেই না আৰু জোখৰ বস্তু থাকেই না হ'ব যাম কৰিম উত্তাহতম কৰিম আৰু এটা ভিডিঅ' বনাই আছে নিউ ইউটিউবাৰ এইগিলা ইতিমধ্যে ভিডিওটো ই কৰি আছে কন্টিনিউ কেদাৰৰ তাতে মানুহে ভাত খাই আছে মোৰ বলক বহুত সাবস্ক্ৰাইব কমি আছে গাইছ সাবস্ক্ৰাইব 122 আছে কিবা কৰি আপোনালোকে উঠি দিয়া আৰু কিবা কৰি ভাল ভিডিঅ' আপোনালোকক দি আছোঁ বাকী বলক গাইছ আৰু দেখাওক কেদাৰ মন্দিৰ যিহেতু পাই গ'লোঁ পিকনিক খাব আহি কিনে বলক আৰু দেখাওক আৰু ওৰ পৰা বাইদে মই যাব পাৰোঁ হেৰি তাতে সেইবোৰত যাব পাৰোঁ আমাৰ শ্বুটিং উঠি নহ'লে বলক পুখুৰী পাই গ'লোঁ গাইছ তাতে সেই হাঁহ দুটা তাতে পুখুৰী পালোঁ বলক আৰু দেখাম বলক কিবা কাৰণে দেখাওঁ এতিয়া দেখে আৰু যাওঁ আৰু তো আমি এতিয়া ওপৰত গৈছিলোঁ ওপৰৰ পৰা আকৌ আহি কিনে এইখিনি জেগাৰ পৰাই পুৰা ফিৰছোঁ অভিজিতৰ চোলাটো এৰি থৈ আহিছিল আকৌ চোলা আনিতে গৈছোঁ ইয়াত যাই আছোঁ আকৌ আমি ডাইৰেক্ট শ্বুটিঙত যাম শ্বুটিং ষ্টাৰ্ট হৈছে ফোন কৰিছে এইমাত্ৰ বলক দেখা তাতে
A few moments later. চলি আৰু গাড়ী চা নাই তো গাড়ী শ্বুটিং চলি আছে বাহিৰত দেখি চলি আছে শ্বুটিং আৰু আজি বেছি চলি নাই মানে ইমান চলি নাগে ফাৰ্ষ্ট দিনা না ইমান চলি নাগে আৰু কিন্তু কালি মানে চলি হ'ব যেতিয়া চলি ল'ব আৰু কালি মানে আজিতো ময়ো নাই মই মানে কিবা দেখা যায় সেইটো আছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট চেষ্টা কৰি আৰু ভিডিঅ'টো বৰ বেছি ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী কালি আৰু সেই ভিডিঅ' বনাম আৰু শ্বুটিঙৰ ভিডিঅ'কেইটা বনাম আপোনাৰ আহি আছে আৰু চিনেমাখন আপোনালোকক দেখাম বলক বাই বাই